দধিৰাম নেক্সট চেনেললৈ স্বাগতম। আজি মই ফোনপে'ৰ পৰা কেনেকৈ নেক্সট মানিত টকা এডিট কৰিব পাৰি ইউ.পি.আই সহায়ত লাইভ দেখুৱাম। প্ৰথমে নেক্সট মানি এপছটো অপেন কৰি ল'ব। ৱালেটত গৈ এডিট মানি কৰিব। এডিট মানিত কৰাৰ পিছত এনেকুৱা ধৰণৰ অপশ্যন ওলাব 100, 1770, 2000 আপুনি কিমান এডিট কৰে আপুনি ইয়াত টাইপ কৰি ল'ব। যেনে মই 100 এডিট কৰিম, 100 এডিট কৰা হৈ গ'ল। এডিট মানি ক্লিক কৰিলোঁ। প্ৰথম অপশ্যন পে'ইউ মানি, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৱালেট অপশ্যন প্ৰথম অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনে ধৰণৰ অপশ্যন ওলাব গেটিং পেমেণ্ট ডিটেইলছ, এডিট কাৰ্ড, কাৰণ মই ইউ.পি.আইৰ সহায়ত পইচা এডিট কৰিম। ইউ.পি.আই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইউ.পি.আই ক্লিক কৰিব। মোৰ ইউ.পি.আইটো মই দি ল'ম বৰ্তমান। প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট এনে ধৰণৰ হ'ব। তাৰপিছত আপুনি ফোনপে'ত যাব। কাৰণ মই ফোনপে আগতীয়াকৈ অপেন কৰি ৰাখি থৈছোঁ। এনে ধৰণৰ অপশ্যন আহিব। তাৰপিছত পে' অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চেণ্ড মানিত কৰিব। চেণ্ড কৰাৰ লগে লগে এনে ধৰণৰ ইউ.পি.আই পিনটো মাৰি দিয়াৰ লগে লগে এনে ধৰণৰ পিনটো মাৰি ল'ব। তাৰপিছত ৰাইট চাইড ক্লিক কৰি দিব। ছাকচেছ হৈ গ'ল। ট্ৰানজেকশ্যন ছাকচেছফুল, ডান মাৰি দিব। ডান মৰাৰ পিছত নেক্সট মানিত যাব। পে'মেণ্ট ছাকচেছফুল। এনেধৰণে আপোনালোকে নেক্সট মানিত টকা এডিট কৰিব পাৰে। এতিয়া বৰ্তমান আহি গ'ল 2 আগষ্ট 2020। টকা এডিট হৈ গ'ল। এনেধৰণে আপোনালোকে নেক্সট মানিত পইচা এডিট কৰিব পাৰে ইউ.পি.আইৰ সহায়েৰে। ধন্যবাদ।